এয়া প্লাষ্টিকৰ গামলা আৰু এখন চুৰি লৈ লৈছোঁ আৰু লগতে এয়া দেখিছে নহয় লমা লমে লাগি থকা আমাৰ ঘৰৰ গোল নেমু এয়া আমি ছিঙি কেনে আচাৰ কেনেকৈ তৈয়াৰী কৰিব পাৰে আপোনালোকক দেখাই আছোঁ আহক এয়া দেখিছে নহয় কি ধুনীয়া পকি আছে যোনকেইটা পকিছে সেইকেইটা আমি ছিঙি ল'ম এয়া হৈছে আমাৰ নতুন গছ এতিয়া বৰ্তমান পকা নাই এইখিনি পকিবৰ কাৰণে আৰু 2-3 দিনমান টাইম লাগিব কিন্তু আমাৰ পুৰণা গছৰ নেমুকেইটা পকিলে লগতো সৰিও গ'ল এয়া ধুনীয়া পুৰত হৈছে ডাঙৰ ডাঙৰ কৰি এয়া দেখিছে এইকেইটা আমি আজি ছিঙি আনিলোঁ এতিয়া আপোনালোকক মই এয়া কেনেকৈ আমি আচাৰ কৰি বছৰলৈকে ৰাখিব পাৰোঁ সেয়া আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব এতিয়া মই ধুনীয়াকৈ টেঙাকেইটা ধুই ল'ম ধুনীয়াকৈ আপোনালোকে টেঙাকেইটা ধুই ল'ব মই যেনে ধৰণৰ পদ্ধতি আপোনালোকক দেখাওঁ আপোনালোকে তেনেধৰণে কৰিলে মানে টেঙাখিনিৰ আচাৰটো সোনকালেই হ'ব আৰু এয়া দেখিছে নহয় মই ধুই লৈ কেনে ৰ'দত দি দিছোঁ ৰ'দটো পিছে ইমান চোকা নহয় তথাপিও অকণমান সেমেকিছে বাৰু টেঙাকেইটা আৰু মই ধুনীয়াকৈ এতিয়া এই টেঙাকেইটা এই বৈয়ামটো দেখিছে নহয় ঘৰতে সৰু বৈয়াম এটা আছিলে মই ইয়াতে এতিয়া ধুনীয়াকৈ ভৰাম যিকেইটা আতে সেইকেইটাকে মই ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক এয়া মই ধুনীয়াকৈ কাটিছোঁ ইয়াৰ পৰা যিখিনি ৰস ওলাইছে সেইখিনি মই বৈয়ামটোত থ'বৰ কাৰণে চেষ্টা কৰিছোঁ ৰস এইটো কাৰণে ওলাইছে কাৰণ টেঙাকেইটা বৰ ধুনীয়া পুৰত আছিল পকা পকা আৰু কটাৰ লগে লগে ৰসবোৰ একেবাৰে ওলাই পৰিছে সেইটো কাৰণে মই ধুনীয়াকৈ এতিয়া ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বাতিটো ধুনীয়াকৈ নিমখ লৈ লৈছোঁ আৰু এই টেঙাটো দেখিছে নহয় এই ওপৰৰ ডোখৰত বেয়া হৈ গৈছিলে সেই বেয়া অংশখিনি মই ধুনীয়াকৈ কাটি পেলাইছোঁ আৰু আপোনালোকক এটা ভিডিঅ' কৰি দেখাবৰ কাৰণেই থাকি গ'ল যিবোৰ আপোনালোকৰ ইয়াতে ক'লা ক'লা দাগ পৰিছে যোনবোৰ বেয়া হৈছে সেই অংশখিনি আপোনালোকে ধুনীয়াকৈ চাফা কৰি ল'ব আৰু ময়ো তেনেকৈ চাফা কৰি লৈছোঁ আৰু এয়া দেখিছে নহয় মই ধুনীয়াকৈ এতিয়া ইয়াৰ ভিতৰত নিমখখিনি ভৰাই কেনে ৰাখিম এইবোৰ দেখিছে নহয় ক'লা ক'লা অংশবোৰ মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ আপোনালোকেও তেনেকৈ চাফা কৰি ল'ব আজি পিছে মই সৰু এটা বৈয়ামেই লৈছোঁ কাৰণ আমাৰ ঘৰত আগতেই টেঙা এনেধৰণে ৰখা 3-4টামান বৈয়াম আছেই মই তথাপিও এটাত ভৰাই কেনে আপোনালোকক দেখাই আছোঁ এয়া দেখিছে নহয় সুন্দৰ কৰি মাজৰ ভাগত মই নিমখখিনি এয়া ধুনীয়াকৈ সুমিয়াই লৈছোঁ আৰু আপোনালোকেও এনেধৰণে ধুনীয়াকৈ নিমখবোৰ সুমিয়াই ল'ব মাজৰ অংশটোত সুমিয়ালে বেছিয়ে ভাল হয় ধুনীয়াকৈ মোৰ ৰাখি হৈ গ'ল আপোনালোকেও তেনেধৰণে ৰাখিব পাৰে এই টেমাটো মোৰ প্ৰস্তুত হৈয়ে গ'ল এতিয়া যিমান পাৰোঁ আমি ইয়াক ৰ'দত দিব লাগিব আৰু ইয়াৰ পৰা যিখিনি ৰস আৰু নিমখ পানী ওলাব সেইখিনি মিলিয়ে এটা ঔষধ হয় আমাৰো পিছে পেটৰ প্ৰব্লেমবোৰ হৈয়ে থাকে তেতিয়া আমি ইয়াৰে অকণমান উলিয়াই কেনে যেতিয়া খাই দিওঁ তেতিয়া অকণমান হ'লেও আৰাম পোৱা যায় দিয়কচোন সেইটো কাৰণে মই আপোনালোককো ক'ব পাৰিছোঁ আৰু এয়া দেখিছে নহয় এফাল মানে আমি থৈ দিম ৰাতি খাবৰ কাৰণে আৰু একফালত মই ধুনীয়াকৈ নিমখ লগাই কেনে এইফালো মই হেঁচি ঠেলি হ'লেও বৈয়ামটোত ভৰাইছোঁ বাকী এয়া দেখিছে নহয় মোৰ ৰেডি হৈ গ'ল আপোনালোকে যিমান পাৰে এনেধৰণে ৰেডি কৰি আপোনালোকে ৰ'দত দি দিব তেতিয়া বেছি ভাল আৰু মই ওপৰতে নিমখখিনি দি দিছোঁ তেতিয়া ধুনীয়াকৈ সকলোতে মিলি যাব মই ভিতৰৰ ভাগেহে সোমাইছিলোঁ নিমখখিনি এতিয়া বাহিৰৰ অংশটো লাগি যাব এয়া দেখিছে নহয় এই দুইটা মানে ডাঙৰ ডাঙৰ আছিল সেইবাবে মই বেলেগ এটা বৈয়ামতে ডাঙৰ বৈয়াম এটাতে ভৰাই কেনে ৰাখিম আৰু এয়া মোৰ ৰেডি আপোনালোকেও এনেধৰণে ৰেডি কৰি চাব